নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ। সোশ্যাল মিডিয়াত লাগে দূৰ ঘূৰ ফাইট খেতি নকৰে সি কুৰ চুৰ বাই সো হোৱাট তাৰ চইচ তাৰ ভুল চুল নাই সো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ নকৰাৰ আগতে কৈ দিওঁ যে ভিডিঅ'টো সম্পূৰ্ণৰূপে এণ্টাৰটেইনমেণ্ট পাৰ্পজৰ কাৰণে বনাইছে, অকণমান ধেমালি কৰি বনাইছে, অকণমান জমনি কৰি বনাইছে, সেইকাৰণে কোনো যাতে চিৰিয়াছলি নোলোৱা। সো বন্ধুসকল, আজি আমি আকৌ এবাৰ কথা পাতিব ওলাইছো ইংক এডিক্টেটৰ ওপৰত। হয়, আজি আমি আকৌ এই প্ৰাণীটোৰ টৰ্চাৰ সহ্য কৰিম। আজি আকৌ এবাৰ আমি তাৰ প্ৰেমৰ শায়ৰীবিলাক শুনিম। দুখ তাৰ হৈছে, কান্দিব লাগে সি, কিন্তু আমি কান্দিম। তোমালোকে যদি নাজানা, তোমালোকক কৈ দিওঁ যে ইংক এডিক্টেড হ'ল অসমৰ সকলোতকৈ ডাঙৰ প্ৰেমিক। তোমাৰ কিমান দুখ আছে সেই জীৱনত আৰু মোৰ কিমান আছে, কিন্তু ইংক এডিক্টেডৰ সমান দুখ কাৰো নাই। আৰু এইখিনি কথা মই কিয় কৈছো, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাবা। সেইকাৰণে ভিডিঅ'টো যাতে তোমালোকে ক'তো স্কিপ নকৰা আৰু সম্পূৰ্ণ চোৱা। তেতিয়াহ'লে ব'লা বন্ধুসকল, বেছি দেৰি নকৰো, আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া কন্দুৱাই লোৱা যিমান পাৰা। প্ৰথমতে মোক কোনোবাই এইটো কয় যে কোন বে সেইজনী ছোৱালী যোনে ইয়াক ইমান বেয়াকৈ কন্দুৱাই আছ, আৰু এইটো কেনেকুৱা ধৰণৰ কান্দোন য'ত চকু পানী কম দাঁত বেছি ওলাই। ভাই, ডাইলগ তই মাৰিছ, কান্দি আমি আছো, আৰু তই কি কৰি আছ? খেল খেলকে দাঁত ওলাই হাঁহি আছ। কিয়নো যিদিনাখন চকু জুৰিয়ে কান্দি কান্দি শুই যাব ন, তুমি গমেই নাপাবা কান্দি আছো নে হাঁহি আছো। কিয় গম নাপাব? ইমান খেল খেলকৈ হাঁহি থকা মানুহটো ৰাতি টোপনিত চকু পানী নহয়, লেলহে ওলাব। ভাল ময়ো পাইছিলোঁ, সপোন ময়ো ৰচিছিলোঁ। কোনোবা এজনী আছিলে মোৰ, যাৰ কাৰণে মাজ নিশা ময়ো কান্দিছিলোঁ। সুস্থ ময়ো আছিলোঁ, সুখত ময়ো আছিলোঁ, কিন্তু মাজ বাটত মই এটা এনেকুৱা প্ৰাণী দেখিছিলোঁ যোনটো দেখাৰ পাছত মই প্ৰেম নকৰাকৈ পাগল হৈ গ'লো। যাৰ কাৰণে মাজ নিশা ময়ো কান্দিছিলোঁ। আৰু শুন ভাই, প্লিজ তোক মই অনুৰোধ কৰিছো, এই কান্দা শব্দটো যাতে তই তোৰ মুখৰ পৰা নোলাও। ইমান হাঁহি থাক তই, কি কম তোক মই? চাবি কেতিয়াবা দাঁতকেইটা ওলাই দৌৰ মাৰিব। তোমাৰ কাৰণে মৰালৈ ৰৈ থাকিম, কিন্তু তুমি বেলেগৰ পৰা মাৰাই নাহিবা। আৰে ভাই, কি মাৰাৰ কথা কৈ আছ? ডাইৰেক্ট কনা। বুজিছো। চা, মৰুৱাটো বহুত দূৰৰ কথা। কেইদিনমান পাছত তাই দুখন হাতত দুটা চলি লৈ আহিব তোৰ ওচৰত, আৰু চলিকেইটাই তাৰ পাছত তোক মামা বুলি মাতিব, যদিহে তই এইবিলাক বন্ধ নকৰ। যাক তুমি ইমপ্ৰেছ কৰিম বুলি ভাবি আছা, তাই এদিন তোমাক ডিপ্ৰেছ কৰি এৰি থৈ যাব। चुप, बिल्कुल चुप। हिम्मत कैसे हुई तेरी मुंह खोलने की? তাইৰ কথা বাদ দিছো, কিন্তু তোৰ কথা কি ক'ম? তই দেখোন মটিভেট কৰিব এৰি ডিমটিভেটহে কৰি আছ। তাই ইমপ্ৰেছ হয় নহয় সেইটো বাদ দিয়া, তাই মোক কটিত লাত মাৰি গ'লে মোৰ একো নাযায়, কিন্তু তই যি কৰি আছ ন, ভাল কৰি থকা নাই। চা ভাই, তই যি কৈ আছ লাগিলে সেইটো সমাজৰ সত্যতাই হওক, কিন্তু মানুহক ডিমটিভেট নকৰিবি ভাই, হাৰ্ট পাব বহুত। তুমিতো অকল অৱহেলা কৰিবহে জানা। আৰে ভাই, মই ভিডিঅ' কি 2 দিনমান দিয়া নাই, তই মোক এনেকে ক'লি? আৰে ভাই, মোৰো পাৰ্চনেল প্ৰব্লেম বোলা বস্তু এটা থাকে। अगर हम करें तो करें क्या, बोले तो बोले क्या। যিয়ে নহওক কিয় বন্ধুসকল, তোমালোকক জনাই দিওঁ যে মোৰো অকণমান পাৰ্চনেল প্ৰব্লেম চলি আছে, অকণমান মই ব্যস্ত আছোঁ, সেইকাৰণে মই ভিডিঅ'বিলাক ৰেগুলাৰলি দিব পৰা নাই, যাৰ কাৰণে মোৰ চেনেলটোৰ অকণমান অডিয়েঞ্চ ৰিটেনশ্যনো কমি গৈছে, অকণমান ভিউজ কমি আহিছে, কিন্তু মোৰ সেইটোক লৈ কিনে মোৰ ব্ৰেইনত একো আশা নপৰে। মই ভিডিঅ' বনাই ভাল পাওঁ, ভিডিঅ' দি যাম, তোমালোকে যোনে চাই ভাল পাওঁ চাই থাকিবা, লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিবা। যদি তুমি ভিডিঅ'টো চাই আছা তেতিয়াহ'লে লাইক কৰিবাই আৰু কমেণ্ট এটা মাৰি দিবা, ভাল লাগি যাব মোৰ অকণমান, সেইখিনিয়ে। তেতিয়াহ'লে বন্ধুসকল, ভিডিঅ'টো যিখিনিতে সামৰণি মাৰিছোঁ। আৰু যদি বন্ধুসকল তোমালোকে ভিডিঅ'টো চাই ভাল পালা, তেনেহ'লে ভিডিঅ'টো লাইক কৰি যাব, একেবাৰে নাপাহৰিবা। আৰু যদি চেনেলটো আজি প্ৰথমবাৰৰ কাৰণে চাই আছা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু কাষত আছে সেই বেল আইকনটো, সেইটো ক্লিক কৰি অলপ ছেট কৰি যাব, একেবাৰে নাপাহৰিবা। বহুতে ছাবস্ক্ৰাইব কৰিছা কিন্তু বেল আইকনটো ক্লিক কৰা নাই, বেল আইকনটো ক্লিক কৰি দিবা, তেতিয়াহে মই ভিডিঅ' দিলে তোমালোকে গম পাবা, নটিফিকেশ্যন পাবা, আৰু পোনপটীয়া প্ৰথমভাৱে চাবলৈ পাবা, সেইখিনিয়ে। আৰু ভিডিঅ'টো যিমান পাৰে লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা। তেতিয়াহ'লে বন্ধুসকল, অতি সোনকালে লগ পাম অন্য এটা ভিডিঅ' খুজিছোঁ। বাই বাই, ষ্টে টিউন, ছাবস্ক্ৰাইব কৰি বয়। জয় আই অসম।